কবি তৃষ্ণা নেওগ বৰুৱা। কবিতাটিৰ শিৰোনাম শলাগ লওঁতে। শলাগ লওঁতে লওঁতে শলাগনি গাঁঠি লাগে কেতিয়াবা, কথাটো কবিতাটো। প্ৰজাই শলাগে ৰজাক, ৰজাই প্ৰজাক, তোষামোদৰ পাণচৈত উভয়ে কৰে জলবিহাৰ। কেতিয়াবা পাণচৈ ডুবিব খোজে, অথায়নি পানীত প্ৰজা কক বকাই মৰে। ৰজাৰ মাতত প্ৰবচনে চালি ধৰে, সাঁতুৰিব নাজানিলে যা ৰসাতলে। মোৰ পো লনি, মোৰ পো ধনী, মোৰ পো বণিজলৈ যায়। উঁয়ে খোৱা বৰখুটা সলাবলৈ পিতাকৰ কঁকালত শকতি নাই। শলাগ লওঁতে আয়তি হেৰায়, নামতিয়ে পাহৰে নাম। নি পালি দিয়ে পুৱা গধূলি দবাৰ মাত, পোহৰৰ ৰেঙনি ডেউকাত সামৰি। সেয়া কি চৰাই উৰে, মাতত ঘৰমুখী বাট। আকাশ দেখা মুধচ, অথচ কবিৰ কলমত মুষলধাৰ বাৰিষা। শলাগনিৰ হাত চাপৰিয়ে পাহৰাই পঁচা নাৱৰ কথা। জীৱননো কি শব্দৰ দিশবাণী, জীৱননো কি শব্দৰ দিশবাণী। এন্ধাৰত নমনি পানী পোতাৰ পানী, কেৱল খলকনি কেৱল খলকনি। শলাগনিৰ উলগনিত অহংকাৰে পাতি পাৰি বহে, শলাগনিৰ উলগনিত অহংকাৰে পাতি পাৰি বহে। মাগু বৰণীয়া ধুনীয়া ছোৱালী এজনীৰ দৰে সংগোপনে। ধন্যবাদ।